অনুষ্ঠান PPPL দলৰ আজি শুক্লাই VCDCৰ উদ্যোগত শুক্লাই আইবিড UPPL দলৰ বৃহৎ যোগদান সভা। উক্ত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আজি 100জন দুখীয়া লোকক টিংপাত বিতৰণ কৰাৰ লগতে বনৰীয়া হাতীৰ পৰা ৰক্ষা পাবলৈ টৰ্চ লাইট প্ৰদান কৰে। UPPL দলৰ নেতাসকলে জনোৱা অনুসৰি আজি BJP, BPF, কংগ্ৰেছ আদি কৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী UPPL দলৰ নীতি আদৰ্শত ভাল পাই 1 শতাধিক লোকে যোগদান কৰে। উক্ত অনুষ্ঠানটি 32 নং ভেৰগাঁও সমষ্টিৰ AM দাওবৈচা বড়ো ভেৰগাঁও জিলা UPPL দলৰ সম্পাদক অনুপ দৈমাৰীৰ লগতে বিভিন্ন দলীয় কৰ্মী উপস্থিত থাকে। উক্ত সভাত BPF দলৰ নেতা কৰ্মীক খুৰধাৰ সমালোচনা কৰাৰ লগতে BPF দলৰ BTRৰ জীৱনটো মূৰ ডিঙি টানি উঠিব নোৱাৰে বুলি উল্লেখ কৰে AM দাওবৈচা বড়োৰ। BPFৰ থাকি BPFৰ লগত কাম কৰি এজন নিজৰে মন্ত্ৰী আছিলে চন্দন ব্ৰহ্ম। চন্দন ব্ৰহ্মকে তেখেতে কি ক'লে, কোন চন্দন ব্ৰহ্ম মই চিনি নাপাম। কৈছে না নাই, কৈছে না নাই, আগৰবাৰ কৈছে কোন চন্দন ব্ৰহ্ম মই চিনি নাপাওঁ। আপোনালোকে চিন্তা কৰক, যিজন ব্যক্তিয়ে আসাম চৰকাৰতে মন্ত্ৰী আছিল তেখেতকে যদি চিনি নাপায় আপুনি আৰু আমি কোনবে ভাই। আপোনালোকৰ এই মানে সিহঁতৰ BPF কৰ্মী এই এতিয়া যিবিলাক কাম কৰি আছে সিহঁতকতো চিনি পোৱা বহুতে দূৰ, কিলোমিটাৰ দূৰ। নিজৰ যদি ব্যক্তি সহযোগী লগৰীয়াকে যদি চিনি নাপায় তেন্তেহ'লে এই অৱস্থা কি হৈছে এতিয়া কওক। 30 বছৰ আমাৰ দলে বিটিআৰত শাসন কৰি থাকে, ইয়াত বিকল্প ৰাজনীতিক দল নাহে। এতিয়া আপোনালোকে ভাবিব নালাগে যে হাগ্ৰামা মহিলাৰে খুব শক্তিশালী বুলি। তেওঁ কাৰোবাৰ পৰা পইচা লৈ পেলাই এতিয়া সমষ্টিয়ে নিজৰ মানুহকে জইনিং কৰাটো দেখাই আছে। ইয়াতো বেলেগ মানুহ যোৱা নাই, না BJPৰ পৰা গৈছে, না UPPLৰ পৰা গৈছে, না কংগ্ৰেছৰ পৰা গৈছে। কোনো দলৰ পৰা তেওঁৰ যোগদান কাৰ্যসূচীত বেলেগ মানুহ যোৱা নাই, নিজৰ দলৰ মানুহখিনিকে। আৰু নিজৰ দলৰ মানুহৰ ভিতৰতে গৃহকাণ্ডল হৈছে, নিজে লগত কাজিয়া। আৰু আটাইতকৈ বেয়া পৰিস্থিতি কি আছিল, যোৱা 15-17 বছৰত ডেকা ল'ৰাবিলাকক মদ খোৱা শিকাইছিলে। আমি শুক্লাই চকতো এই সময়ত বহুতখিনি শুনিছিলোঁ, যেতিয়া নেকি আমি ছাত্ৰ সংগঠনত কাম কৰি আছিলোঁ। BPFৰ শাসন কালত যেতিয়া নেকি হাগ্ৰামা মহিলাৰী শাসনত আছিলে, নেৰচন বড়োহাট ইয়াৰ MCLA আছিলে, তেতিয়া আমি শুনিছিলোঁ শুক্লাই চকতো গোৰ্খা মানুহসকলকো ল'ৰাবিলাককো মদ খোৱাৰ কাৰণে শিকাই দিছে। এই পৰিৱেশ আছিলে ইয়াতে, আত্ৰিঘাটতো আছিলে, শুক্লাইতো আছিলে, ডিমাকুছিতো আছিলে। ওদালগুৰিৰ পৰা প্ৰেম ৰাজভৰৰ ৰিপৰ্ট, জনসাধাৰণ অসম 24/7।